পুৰা জীয়াই আছে তুমি কিমানকৈ ল'লে দাদা এইটো কিমানকৈ লৈছে বাহ 1600 টকা লৈছে চ' বন্ধুসকল আজি হ'ল উৰুকা আৰু উৰুকাৰ প্ৰস্তুতি আৰম্ভ হৈ গৈছে মই আছোঁ গুৱাহাটীত আৰু এতিয়া গৈ আছোঁ মাছ কিনাৰ কাৰণে গতিকে বলক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে গুৱাহাটীত মাছৰ দাম কেনেকুৱা চ' লেটছ গ' ত' আহি গ'লোঁ গুৱাহাটীৰ কাহিলীপাৰাত ইয়াতে আমাৰ মানে এজন ফিক্স এজন মানে মাছ বেপাৰী আছে তেওঁৰ পৰা আমি মাছ লওঁ ত' এতিয়া গৈ আছোঁ তেওঁৰ তাত আৰু এৱে হ'ল সেই মাছ বেপাৰীজন যাৰ পৰা আমি ৰেগুলাৰলি মাছ লৈ থাকোঁ আৰু এও মানে একদম পুৰা লোকেল মাছ দিয়ে কোনো ধৰণৰ চালানী মাছ এও বিক্ৰী নকৰে গতিকে একদম তাজা মাছ আপুনি পাই যাব এওঁৰ ওচৰত আৰিকেইটা কিমানকৈ কেজি হা 1000 আৰু ৰৌ 500 টকা আৰু ভকুৱাবিলাক আজি ভকুৱা কেনেকৈ 500 চ' মোটামুটি মাছৰ দাম ঠিকে আছে বন্ধুসকল আপোনালোকে জনাবচোন আপোনালোকৰ তাত ভকুৱা বা ৰৌৰ কেজি কিমান চ' মই ল'লোঁ এই ভকুৱাটো যাৰ ওজন হৈছে প্ৰায় 4 কেজিৰ ওচৰা ওচৰি 3 কেজি 900 আৰু এইফালে মাছ বেপাৰীৰ ওচৰতে ঠাণ্ডাৰ তাপত এও ধৰিছে জুই পুৱাব লগা ঠাণ্ডা আছে জানো ঠাণ্ডা তো আমাৰ কাহিলীপাৰাত মাছ কিনা হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ গুৱাহাটীৰ মেইন যিটো চেণ্টাৰ মাছৰ চেণ্টাৰ মানে সেয়া হ'ল উজান বজাৰ গতিকে বলক উজান বজাৰলৈকে যাওঁ আৰু উজান বজাৰত মাছৰ প্ৰাইচ কেনেকুৱা আপোনালোকক দেখাই আছোঁ আৰু এনেকৈ আমাৰ সন্মুখতো বহুত মানুহ গৈ আছে উজান বজাৰলৈকে মাছ কিনাৰ কাৰণে চ' গুৱাহাটীত এতিয়াও কুঁৱলী আৰু এতিয়া সময় হৈছে 7:44 মোটামুটি গুৱাহাটী যোৱাকালিও বহুতখিনি খালী হৈছে গতিকে ৰাস্তা পুৰা ক্লিয়াৰ অন্যদিনাখন মানে আপোনাৰ 7টা বজাৰ পৰা ভিৰ লগা আৰম্ভ হৈছে আপোনালোকে গমেই পায় চ' আহি পাই গ'লোঁ উজান বজাৰ কিন্তু উজান বজাৰত পুৰা ঠাণ্ডা কাৰণ যিহেতু নদীৰ ওচৰত চ' টুপি একদম পুৰা লগাই ল'লোঁ উজান বজাৰৰ পৰিৱেশ চাওক চব মানুহে আহিছে ইয়াতে মাছ কিনাৰ কাৰণে আৰু কিছুমানে মাছ চাবলৈ আহিছে চ' যেনেকৈ আমি আহিছোঁ মাছ চোৱাৰ কাৰণে পুৰা লাইন গাড়ী এইফালে বহুত মানুহে বজাৰ চজাৰ কৰি আহি গ'ল দাদা চিতল কিমানকৈ আনিলে 550 বাহ বঢ়িয়া কিমান এইটো কিমান আছে 2 কেজি 2 কেজি বাহ বঢ়িয়া হেপী বিহু চাওক এয়া হ'ল উজান বজাৰৰ পৰিৱেশ এই মুৰ্গী কিমানকৈ লোকেলটো একদম 5.5 আৰু মুনমুন আছে 5 হয় নেকি অৰিজিনেল ডিফাৰেন্স ডুপ্লিকেট ডিফাৰেন্স আমাৰ ইয়াত এইবিলাক কি লোকেল নেকি লোকেল আছে মুনমুন আছে ইয়াৰ লোকেল না মুনমুন কোনটো মই দেখা দিওঁ বাইদেউ নহয় হালদিয়াবিলাক নহয় বাইদেউ এইটো মুনমুন এইটোৱে মুনমুন নেকি এইটো লাম্বা আমাৰ লোকেল এইবিলাক লোকেল 600 550 ধৰি অৰিজিনেল ডুপ্লিকেট হয় নেকি আৰু এইফালে নিউজ ৰিপৰ্টাৰবিলাকো আহি গৈছে আপোনাৰ মাঘ বিহুৰ নিউজ কালেক্ট কৰাৰ কাৰণে আৰু ইয়াতে লাগিছে মেইন বজাৰখন হ'ল এইখন চ' আমি এতিয়া মাছ বজাৰৰ ভিতৰত সোমাম কিমানকে আৰিৰ কেজি কিমান 1200 আমি এতিয়া সোমাই যাম মেইন মাছ বজাৰত আৰু এইখনে হৈছে উজান বজাৰৰ বিখ্যাত মাছ বজাৰ সন্মুখত ভিৰ চাওক একদম ঠেলা আছে মানে যেন আপোনাৰ ইয়াতে নলবাৰীৰ ৰাসৰহে ভিৰ লাগিছে চিতলৰ কেজি কিমানকে বাইদেউ 800 টকা একদম পুৰা জীয়াত চিতল আৰু চাওক ইয়াত লিখা আছে যে এই বজাৰখন 1815 চনৰ পৰা চলি আছে আহোম ৰজাৰ দিনত এই উজান বজাৰ ব্ৰহ্মপুত্ৰ নৈ পাৰৰ পাইকাৰী মাছ বজাৰ মানে আপোনাৰ মাছ বজাৰত এনেকুৱা ভিৰ আপুনি খোজকাঢ়িব নালাগে ভিৰে আপোনাক খোজকঢ়াই লৈ কিনে গৈ থাকিব নলবাৰীৰ ৰাসত ভিৰ লগা দিছে হয়নে এই মিছা মাছটো কিমানকৈ 500কৈ যদি হয় 600 টকাকৈ লৈ আছোঁ মিছা মাছ সঁচা মাছ ল'লোঁ কাহিলীপাৰাত আৰু মিছা মাছ ল'লোঁ উজান বজাৰত তুমি কিমানকৈ দি আছা ৰৌ 450 আৰু ভকুৱাটো এই দাদাই দুটা বঢ়িয়া মাছ লৈছে চিতল মাছ কিমানকৈ ল'লে দাদা 900কৈ বাহ মজা একদম ফ্ৰেছ মাছ পাইছে আপুনি বঢ়িয়া মাছ পাইছে কিমান ওজনৰ এইটো 700 আৰু এইকেইটা
কিমানকৈ ল'লে দাদা এইটো 800 টকা কেজি না এইটো কিমান কেজিৰ হ'ব এইটো 17 কেজি কেজি কিমানকৈ এইটো 1200 কেজি কিমান টকা হ'লে এইটো 1217 মানে অৰ্থাৎ এই মাছটোৰ দাম হ'ব 20,400 টকা এইটো মজা পালে কিন্তু আপুনি একদম পুৰা লোকেল না বঢ়িয়া কিমানকৈ দিছে এইটো 450 না 6 কেজি মান হৈছে না এইটো ওজনটো কম না 5.5 কিলো ফ্ৰেছ একদম পুৰা মজা পাইছে একদম কাহিলীপাৰাত আমি যিটো ভুকুৱা ল'লোঁ সেইটো পাৰ কেজি 500 টকাকৈ ল'লোঁ আৰু ইয়াতো আপোনাৰ দাম একেই মানে ডাঙৰ ভুকা হ'লে মানে 500 টকাকৈ যদি লোকেল হয় আৰু তাতকৈ যদি আৰু অলপ বেছি ডাঙৰ ধৰক আপোনাৰ 7-8 কেজিমান হয় তেতিয়া আপোনাৰ লৈছে 550 মান টকাকৈ আৰু মোৰ পিছফালে ভিৰ চাওঁ এনেই লৈ যায় তাকে দিওঁ আপুনি খোজ কাঢ়িব নালাগে থিয় হৈ থাকিলে হ'ল নিজে নিজে লৈ যাব আৰু কিমানকৈ লৈছে বা 16 টকা লৈছে বা কিমান মান হ'ব এইটো 3 কেজি হ'ব 3 কেজি মান হ'ব এটাতো বহুত ডাঙৰ 4 কিলো মান হ'ব এইটো এইটো আৰু আপোনাৰ পাতি কিন্তু আমাৰ অসমীয়াটো বেয়া কৰি ক্ৰছ নেকি এইটো ক্ৰছ এইকাৰণে তাৰ আকৃতিটো ডাঙৰ হৈ গৈছে বাপৰে বাপ আৰু আপোনালোকক উজান বজাৰৰ মাছ বজাৰ দেখালোঁ এতিয়া আমি মাছ বজাৰৰ পৰা ওলাই গৈ কিনে বাহিৰত ভোগালীৰ পিঠা পনা এইবিলাকৰ দোকান আছে অলপ দেখাম তাহলে ইয়াতে গেটৰ মুখতে আছে লাৰু পিঠাৰ দোকান ক'ৰ পৰা আহিছে আপুনি এই নাৰিকলৰ লাৰু কেনেকৈ 50 টকাকৈ পেকেট চুঙা পিঠা কিমানকৈ 60 টকা একডালত 60 টকা গুড় কিমানকৈ গুড় 120 টকা এতিয়া গৈ আছো দৈ বিচাৰি ৰামদিয়াৰ পৰা আহিছে কিমানকৈ দৈ 150 টকা কেজি চাওক দেখুৱাওকচোন দি দিয়ক তেতিয়াহ'লে এইটো 1 লিটাৰ আছে না খুৰাৰ পৰা লৈ ল'লোঁ দৈ চব বজাৰ কৰা হৈ গ'ল আৰু এতিয়া আমি আহিলোঁ কি লোৱাৰ কাৰণে ভাবিম চব্জি লোৱাৰ কাৰণে তো আমি এতিয়া আহিলোঁ চব্জি বজাৰ কাহিলীপাৰা বেঙেনা কেজি কিমানকৈ খুৰী 50 টকা আৰু বিলাহী 40 লাই শাক কিমানকৈ 10 টাকা মুঠি বাইদেউ লোকেল মুৰ্গী কিমানকৈ দিছে কেজি হা 550 অৰিজিনেল একদম পুৰা লোকেল মুৰ্গী না অৰিজিনেল পুৰা একদম পুৰা গাঁৱৰ এইটো খাই মুৰ্গী নেকি কিমানকৈ এইটো বেছি দামে 700 টকা কিলো তো চব্জি বজাৰো হৈ গ'ল চ' বজাৰ কমপ্লিট চ' অন্ধকাল আজি ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ চ' ভিডিঅ'টোৰ শেষত আপোনালোক আটাইকে যাচিছোঁ ভোগালী বিহুৰ বহুত শুভেচ্ছা।